everyone, welcome to my YouTube channel Bonsangdale. Guys, thumbnailটো চাই আপোনালোকে গমেই পাইছে চাগে আৰু আজিৰ মোৰ ভিডিঅ'টো কেনেকুৱা ধৰণৰ ভিডিঅ' গাইজ আজি মোৰ গেছ নাই গেছ আছে কিবা গেছৰ মানে ৰেগুলেটৰটো বেয়া হৈ গ'ল কালি ৰাতিয়ে ভাত পানী বনাই থাকোঁতে যেনেমতে বনাব পালোঁ আৰু তাৰপিছত বেয়া হৈ গ'ল মানে গেছ লিক হৈছে চাগে তো সেইটো কাৰণে মই ইউজ কৰা নাই মানে লিক হোৱা মানে কি বেয়া হৈ গ'ল আৰু ৰেগুলেটৰটো বেয়া হোৱাৰ কাৰণেতো এনেকুৱা হৈছে ন তো সেইটো কাৰণে মই কালিৰ পৰা ইউজ কৰা নাই কেতিয়া দিন হ'ব বুলি অপেক্ষা কৰি আছোঁ কাৰণ কিনিব লাগিব কিনি পিনি নতুন লগাব লাগিব ন তো আৰু ৰাতিপুৱা টাইমততো মই একো নোখোৱাকৈ থাকিবই নোৱাৰোঁ ৰাতিপুৱা শুই উঠাৰ লগে লগে মুখ হাত ব্ৰাছ কৰাৰ লগে লগে মোক খোৱা বস্তু লাগে কিবা চাহ লাগে আৰু তো আজি চাহ খাব নাপালোঁ কাৰণ ৰাতিপুৱা টাইমতো দোকান নোখোলে ন কেইটা বজাত দোকান খোলে 10টামান বজাৰ পৰা একদম সকলো দোকানেই খোলে আৰু তো ৰাতিপুৱাৰ পৰা 10টা বজালৈকে অপেক্ষা কৰি থাক আৰু তো সেইটো কাৰণে আজি চাহ খাব নাপালোঁ এইকেইটাৰে চলাম আৰু কি লৈছোঁ আপোনালোকক দেখাম এইটো বগা চাহ খাব লাগিব আৰু আজি বগা চাহ খাম আৰু আজি দেই মই বিস্কুট 4টা লৈছোঁ আৰু এই মটৰ বুট আৰু ইয়াতে নিমখ অকণমান দিছোঁ আৰু ইয়াতে এই বাটিত এইটোৱে বগা চাহটো আৰু মোৰ ইয়াতে কি বাদাম ৰাতি তিয়াই থৈছিলোঁ জানোৱেই আৰু ন কালি ৰাতিপুৱা মই খাবলৈ নাপাম চাহ তো সেইটো কাৰণে কালি ৰাতিয়ে ৰেডি কৰি ৰাখিছোঁ আৰু তো ইয়াৰ পৰাই আৰম্ভ কৰোঁ ভালকৈ দেখাই দিছোঁ ৰ আপোনালোকক এতিয়া খাম আৰু ইয়াৰ পৰা আৰম্ভ একো খাই ভাল লগা নাই একো চেনি পেনি নাই ইয়াত অনলি পানী কেতিয়াবা এনেকৈও খাব লাগে ন কাৰণ এতিয়া চাহ খাবলৈ নাপালোঁ যেতিয়া এইবোৰে খাব লাগিব বিস্কুটটো খাইছা বিস্কুটটো মজা চাহৰ লগত খালে আৰু বেছি মজা লাগে কাৰণ চাহত চেনি দিওঁ ন চেনি দি পিনি চাহ খাওঁ চেনি নিদিয়া চাহ খাই মই ভাল নাপাওঁ চাহৰ নিচিনা কেতিয়াও নহয় লাল চাহে খাই ভাল লাগে মোৰ লগতে কিয় এনেকৈ হয় বাৰু কেতিয়াবা ভাত পানী বনাই থাকোঁতে গেছ নাইকিয়া হৈ যায় একবাৰ মোৰ পৰীক্ষা আছিলে তেতিয়া ৰাতিপুৱা সময়ত তেতিয়াও যেনে মতে মানে ভাতটো হৈ গ'ল আৰু চব্জি আমলেট বনাইছিলোঁ আৰু এটা আলু ফ্ৰাই কৰিম বুলি কাটিছিলোঁৱে কাটি শেষ হৈ গ'ল আৰু তো তেল চেলো ডালা হৈ গ'ল গেছটো খতম হৈ গ'ল নহয় ইমান মোৰ বেয়া লাগিলে কি কৰিম আকৌ তাৰপিছত অমলেটৰ লগতে খাই পিনি গ'লোঁ আৰু মোৰ লগত কি যে হৈ থাকে সেইটো কাৰণে মই চব মোবাইলত ৰেকৰ্ডিং কৰি ৰাখোঁ আৰু স্মৃতি হিচাপে আৰু তাৰপিছত ইউটিউব ফেচবুকত ডালোঁ আৰু তেতিয়া স্মৃতি হিচাপে ৰৈ যাব থাকি যাব ন মোৰ লগত জীৱনত কি হৈছে কি হোৱা নাই তো গাইজ এতিয়া মই এইকেইটা খাই পিনি 10টা বজালৈকে ৰখি থাকিম শুই থাকিম বহি থাকিম একো কৰিব মন যোৱা নাই কাৰণ গেছ নাই আৰু কাৰেণ্ট নাথাকিলেতো একোৱে কৰিব মন নাযায় ঠিক তেনেকৈ গেছ নাথাকিলেও একো কৰিবলৈ মন নাযায় এতিয়া জাষ্ট 10টা কেতিয়া বাজিব এনেকৈ ৰৈ থাকিব লাগিব আৰু
এলাৰ্ম দি পিনি শুই যাম আৰু 10টা বজালৈকে শুই থাকিম আৰু নহ'লে মোবাইল চাই থাকিম শুই পিনি বিচনাত পৰি পিনি মোবাইল চাই থাকিম আৰু তো এতিয়া টাইম পাছ হৈ যাব তাৰপিছত দোকানত যাম কিনিব যাম আপোনালোকক দেখাম পইচাও নাই চাগে মোৰ ATM যাব লাগিব চাগে পইচাটো নজুৰিলে যাব লাগিব Okay guys, thank you for watching my video.